গুড ইভিনিং পুনৰ আপোনালোক সকলোকে বাবু লাইফষ্টাইল ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি কোনো ব্লগ ভিডিঅ' নহয় এটা ৰেচিপি ভিডিঅ'হে লৈ আহিছোঁ আৰু এইটো আজি মই প্ৰথম বনাবলৈ লৈছোঁ গতিকে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বলকচোন ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ পকৰি বনাম বুলি ভাবিছোঁ এয়া ভাত লৈ লৈছোঁ ঠাণ্ডা ভাত এফালে পিঁয়াজ তাৰপাছতে এফালে জলকীয়া সৰুকৈ কাটি লৈছোঁ মই জলকীয়া বেছি লোৱা নাই মই নাখায় জলকীয়া বেটাই কম জলকীয়া খায় গতিকে জলকীয়া কমকৈ লৈছোঁ আৰু প্ৰথমতে এইখিনি ভাতখিনি মই এতিয়া মিক্সিত দি ল'ম তেন্তে চাই থাকিব আপোনালোকৰ ভিডিঅ'টো আৰু মই সৰু জাৰটোতে লৈ লৈছোঁ কমকৈ বনাম গতিকে সৰুটোতে লৈ ল'লোঁ আৰু গোটেইখিনি যিমান বাতি দেখাইছিলোঁ গোটেই বাতি নবনাওঁ আৰু এইখিনি ইয়াত মই অলপ পানী দি লৈছোঁ পানী অকণমান আৰু এতিয়া এইখিনি ধুনীয়াকৈ মুখখন বন্ধ কৰি মিক্সিত দি লওঁ আৰু ইয়া মোৰ হৈ গ'ল এতিয়া মই চামুচ এখনেৰে বাতিটোত গোটেইখিনি উলিয়াই লওঁ কেমেৰাটো ক'ৰবাত আছে আৰু এইখিনি গোটেইখিনি উলিয়াই লোৱাৰ পাছত লাগি ধৰিছে আৰু ইয়াত মই বাকী পিঁয়াজ কেমেৰাটোৱে অন কৰিবলৈ পাহৰি যাওঁ পিঁয়াজখিনি দিলোঁ তাৰপিছতে জলকীয়া কাটি লৈছিলোঁ সেইখিনিও দি দিলোঁ কেমেৰাটো অন কৰিবলৈ পাহৰিয়ে যাওঁ আৰু ইয়াত মই চুজি দিছোঁ আৰু বেচন দিয়া ভিডিঅ'টো পাহৰি গ'লোঁ দিবলৈ বেচন এচামুচ দি দিছিলোঁ আৰু চুজি মই কোনো জোখ মাখ নাই দি দিছোঁ বাকী দিছোঁ মুঠতে আৰু সোৱাদ অনুসৰি নিমখ তাৰপিছতে এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ব ধুনীয়াকৈ মিক্স কৰি আপোনালোকে অকণমান যদি টান নিচিনা পায় তেতিয়াহ'লে পানী দি ল'ব মোৰ এইখিনি অকণমান টান লাগিছে গতিকে মই অকণমান পানী দি লৈছোঁ তাৰপিছতে আকৌ এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ব মই ইয়াত আৰু দুটা বস্তু দিবলৈ পাহৰি গ'লোঁ ৰেড চিলি পাউডাৰ অকণমান দি দিছোঁ আপোনালোকে নিজৰ পৰিমাণ অনুযায়ী দিব মই কমকৈ দিছোঁ আৰু অকণমান হালধি তাৰপিছতে এইখিনি ধুনীয়াকৈ আকৌ মিলাই ল'ব ধুনীয়াকৈ মিলাই লোৱাৰ পাছত 5 মিনিটৰ কাৰণে চুজি দি 5 মিনিটৰ কাৰণে ৰাখি দিম চুজি দিছোঁ যিহেতু গতিকে চুজিখিনি চেট হ'বৰ কাৰণে চুজি ফুলি যায় গতিকে এইখিনি চেট হ'বৰ কাৰণে 5 মিনিটৰ কাৰণে ৰাখি দিম আৰু 5 মিনিটৰ পাছত এয়া মোৰ এতিয়া বনাবলৈ ৰেডি আৰু এইফালে কেৰাহী এখন পাতি মই তেল দি লৈছোঁ তাৰপিছতে তেলখিনি গৰম হোৱাৰ পাছতে এইখিনি লাহে দিব নহ'লে ইটোৱে সিটোৰ গাত লাগি পিনি ভাঙি যাব গতিকে এটা এটাকৈ লাহে দিব আৰু এইটো ৰেচিপি মই ফাৰ্ষ্ট বনাইছোঁ আৰু ভাবিলোঁ আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰোঁ ৰেচিপিটো এইখিনি পটককৈ লৰাই নিদিব অকণমান দেৰি ভজাৰ পাছতহে লৰাই দিব নহ'লে ভাঙি যাব এইবোৰ আৰু এয়া মোৰ লুটিয়াই দিলোঁ মই এইফালেও অকণমান দেৰি ভাজি ল'ম তাৰপিছতে এয়া মোৰ হৈ গৈছে প্ৰথমতে কমকৈ মই বনাই লৈছিলোঁ তাৰপিছত আকৌ বাকী থকাখিনি মই বনাই ল'ম মই যিহেতু বেছি নহ'লে কম হ'ব বাকী থকাকেইটা মই বনাই লওঁ আৰু আপোনালোকে চাই থাকক গধূলি চাহকাপৰ লগত পকৰি চানা এইবিলাক হ'লে চাহকাপ খাই ভাল লাগে
আৰু সেইকেইটাও মই এইফালে বেটাই মোবাইল চাই আছে, গতিকে তাহাঁতৰ মাতটো আহি আছে। আৰু সেয়াও মোৰ হৈ গৈছে। এইপিনে বনাই আছোঁ, এইপিনে খাই আছে, বেটাৰ ওচৰতে বহি আছে মোবাইল চাই চাই। আৰু ৰেচিপিটো কেনেকুৱা পালে জনাব আপোনালোকে। ভালকৈ ময়ো বনাইছোঁহে প্ৰথম এবাৰ। আৰু যদি ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। বাই বাই।